স্বেচ্ছাচাৰী সকলক ভয় খুৱাই ভাল এটা কথা নকয় ইটো অকল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নহয় তেখেতৰ লেফ্ট ৰাইট থকা মানুহবিলাকৰ কথাটো একে মৰম স্নেহেৰে কথা এটাও ক'ব নাজানে খালি মানুহক দম দি কথা কয় পৰ্বত জোৰাটোতো মই দেখাই পাইছো যেতিয়া প্ৰথম চৰকাৰ গঠন কৰিবলৈ যায় শপত গ্ৰহণ কৰে তাতে এছেম্বলিৰ পৰা ওলাই আহি ৰাইজৰ ওচৰত থু পেলাই থৈ আহিছে এই পৰ্বত জোৰাৰ এমচিএলএ জনে বৰ্তমানৰ এমচিএলএ জনে ৰাইজৰ পিনে থু পেলাইছে তেনেকুৱা এমচিএলএ পৰ্বত জোৰাত আছে আৰু যি মানুহে ৰাইজৰ পিনে চাই পেলাই থু পেলাব পাৰে সেই মানুহে ৰাইজক কেনেকে সন্মান কৰিব কেনেকে মৰম কৰিব মানুহে সমাজ সেৱা কৰিবলৈ আহে সমাজৰ গৰীব শ্ৰেণীৰ মানুহ সমাজৰ অশিক্ষিত মানুহ সমাজৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰিবলৈ ৰাজনীতি কৰিবলৈ আহে কিন্তু যেতিয়া এজন মহিলা মানুহে এমচিএলএ হয় যদি ৰাইজৰ পিনে চাই পেলাই থু পেলায় তেখেতৰ মনটো কেনেকুৱা আমি বুজি চাব লাগিব আমিতো সবে জানো মহিলা শান্তিৰ প্ৰতীক হয় মহিলা মৰমৰ প্ৰতীক হয় আমাৰ মা সকল বাইদেউ সকল আজি ঘৰত কিমান মৰম কৰি ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰে সমাজৰ সকলো মানুহকে আজি ঘৰত আহিলে পানী দিয়ে গামছা দিয়ে খোৱা খাদ্য দিয়ে সকলোকে খুদে ৰাতিপুৱাৰ পৰা গধূলি নিজে খাব নাপলিও নিজৰ ল'ৰা ছোৱালী সন্তানবিলাকক ভালকে খুৱাই এনেকুৱা হ'ল আমাৰ মহিলাসকলে কিন্তু ইয়াত পৰ্বত জোৰাৰ এমচিএলএ জনীয়ে মানুহৰ পিনে চাই পেলাই থু পেলাই থৈ আহিছে ইয়াতকে দুখজনক কথা আৰু কি আছে আজিৰ সময়ত ড্ৰেছটোতো ভালকে পিন্ধে মুখত একদম ভাল মানে হাই লেভেলৰ কথা ক'ব বিচাৰে কিন্তু অন্তৰ আত্মাটো বহুত কলা মানুহৰ পিনে কোনো চাই থু পেলাব নালাগে আমি কি দেখা পালে থু পেলাম আজিকালিতো মানুহৰ মুখত থুয়ে নলায় কিবা বেয়া গন্ধ আহিলে বেয়া বস্তু দেখা পালে কেতিয়াবা কোনোবাই থু পেলায় কিন্তু মানুহৰ পালে চাই পেলাই থু পেলোৱাটো কথা নাই আপোনালোকতো আমাৰ মা দেউতা হয় আপোনালোক আমাৰ বাইদেউ হয় তেজৰ সম্পৰ্ক নাথাকিলেতো আমি একে মানুহ ভাষা বেলেগ কয় ধৰ্ম বেলেগ কয় মানুহটোতো আমি একে মানুহ আজি তেখেতে এই ব্যৱহাৰটোৰ পৰা গম পাইছো যে পৰ্বত জোৰাৰ অঞ্চলৰ ৰাইজক মৰম কৰি সন্মান কৰি নেতৃত্ব দিব অহা নাই পৰ্বত জোৰাৰ ৰাইজক দমন কৰি ভয় খুৱাই দাদাগিৰি কৰি শাসন কৰিবলৈ আহিছে আৰু এইটো ৰাইজ হ'বলৈ দিব নালাগে আমি কৈছো আমাৰ চৰকাৰৰ সময়ত বিটিআৰত কোনো জুৱা কোনো মাৰপিট কোনো দাদাগিৰি কোনো হিংসা এইটো আমি চলাবলৈ দিয়া নহব এই কথাটো স্পষ্ট কৰি দিছো